সকলোকে নমস্কাৰ জনাই আমাৰ প্ৰথমটো ভিডিঅ' আৰম্ভ কৰিছোঁ আমাৰ গাঁৱৰ নামঘৰৰ পৰা। ইয়াৰ নামঘৰৰ কাষতে লাগি আছে আমাৰ চাহ বাগিচা। আমাৰ ঘৰৰ নহয়, আমাৰ গাঁৱৰ হয়। আৰু তাৰ মাজে মাজে শাৰী শাৰীকৈ আছে ইয়াৰ সাঁচি গছবিলাক। তাৰপাছত ব'লকচোন আমি গৈ থাকোঁ আমাৰ নিৰ্দিষ্ট দিশে। তাৰ মাজতে আমি গৈ আছোঁ, দেখুৱাই আছোঁ আপোনালোকক। সেইফালে আছে আমাৰ চাহ বাগিচাৰ মানুহখিনি থকা ঠাই 10 নম্বৰ লাইন। তাৰপিছত গৈ গৈ আমি পামগৈ আমাৰ পথাৰ। আচলতে পথাৰলৈ অহাটো ইমান ডাঙৰ কথা নহয়, কিন্তু কথাটো হ'ল আমাৰ ঘৰ বেলেগ এখন গাঁৱত, পথাৰ বেলেগ এখন গাঁৱত। এতিয়া মানে চাইকেল এখন অহাটো এনেকুৱা ৰাস্তাৰে অসুবিধা, সেয়ে খোজেৰে আহিলোঁ আমি। তাৰপিছতে বাগানৰ মাজেৰে যাব পাৰি, কিন্তু ইমানেই দ গাঁত হৈ গ'ল নহয়, চাহ গছবিলাক আহি ডিঙিত লাগেহি। সেই ভাবিলোঁ এইফালেদিয়ে যাওঁ, একো নাই। তাৰপাছত নামিলোহি আমি গৰাইদি পথাৰত গৈ গৈ আমি পাই যাম আমাৰ পথাৰ, ধাননি পথাৰ। চাওক কিমান নিৰিবিলি সেউজীয়াময় পৰিৱেশ। আজি মোৰ কিহৰে শিহৰণ জাগে এই মুঠি সপোনে। তাৰপাছতে চাওক আমাৰ আকাশেদি আমাৰ এৰোপ্লেন গৈ আছে, যিহেতু আমাৰ যোৰহাট আমাৰ গোলাঘাটৰ কাষতে, সেয়ে ৰৰৈয়া এয়াৰপৰ্টটোৰ ওচৰত বাবে প্ৰায় অহা যোৱা হৈ থাকে। আৰু আমাৰ ভিডিঅ'টো শেষ কৰিব হ'ল, সেয়ে সকলোকে ধন্যবাদ।